চালা বাহিৰত ইমান ৰ'দ দিছে মই ভাবিছিলো ভেবেলাত একটা হেকা চাবলৈ যাম আৰু ৰ'দটো নকমাই হ'ল নাই নাই ভিতৰতে অলপ শুইহে লওঁগে ঐ অকলে অকলে কি কৰি আছো ইয়াত নাই অ এনেই ৰৈ আছো এইখিতে পথাপত জেগা খালি কৰ মই ইয়াতে শুম এতিয়া অলপ ভিতৰতে হ'ব পাৰে দেখোন ফেন চেন আছে কাৰেণ্টৰ বিল তই দিবি নেকি এখন ফেনে কিমান বিল ওলাই যোৱা জানো নে নাজানো হ'ব দিয়া তুমি ক'ত হোৱা হৈ থাকা ঐ তই গৈ আকৌ ফেন নচলাবিগে ফেন চলোৱা মাতিলে চাবি আকৌ তোৰ কি হ'ব গতি আই ঐ বাহিৰত ইমান গৰম এই গৰমটোৰ পৰা মানে মানুহৰ শান্তি নাইকিয়া হ'ল আৰু নাই নাই এনেকে নহ'ব দেই এনেকে হ'লে দেখোন আৰু কেইদিনমানহে যাই থাকিম মই অলপ শুইহে লওঁ এইটো গম বনাই ভেবেলাই টেক্টা শিকা চাবলৈ যাব নাই দেই আজৰি কালক এইটো দেখোন সাপে ঐ বগা কি হলো তুই ইমান জোৰকে চিঞৰিছ বাঘ চাগ ওলালে নেকি এই ৰবা ঐ এইটো আচলটোৱে ওলাইছে আও আচলটোৱে কি বস্তু ঐ সেইটো কি আচলটো ওলাইছে ভিতৰত সাপ সাপ ধুইত চালা তই মতা নামে কিয় সাপলৈ ভয় কৰ যেন সাপনো ক'ত ওলাইছে এই মই হোৱা বিচনাখনতে আৰামত বহি আছে পুৰা মই বুলি ইমান গৰম দিছে অকমান শুব লওঁতে দেখিছো আৰামত বহি আছে মহা তল তলকে মোলৈ চাই কেলে তই চু চু যা যা কৰি দিব নোৱাৰিলি সাপক তুমি কি হাঁহ ছাগলী পাছা নেকি চু চু যা যা কৰি দিলে যাবগে বলচোন বাপেকে সাপটো কেনেকে নাযায় মই চাওঁগে বলচোন এনে আহিলেও কেইটাজনী কনক লতাজনী কেইটা সাপ খেদিবগে এতিয়া কি হ'ল বল আকৌ কি চিন্তা কৰি আছনো বলা বলা নহয় অ তোমাকহে চাই আছে মোক উঠনি দেখিলে নহয় হে কি কও অ এইটো দেখোন আমাৰ ফালেকে আহি আছে খেদি দে ইমান নহ'লে ধৰিবই আমাক এতিয়া ঐ যা যা চু চু নিজৰ জেগালৈ যা অ যা 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 অ মা এইটো একো নিহিলেই দেখোন নিহিলে যদি পলা পলা বগাই পলা ঐ কি ভেবা লাগি চাই আছ গুচি আহ আৰু ভাল বাচিলো আজি ইফালে দেখোন মুখে কৈছিলা মতা হয় নে নহয় সাপটো খেদিব নোৱাৰো বুলি এতিয়া পিছত তুমি মাইকী হয় নে নহয় এই ৰহ সাপটো ইমান ডাঙৰ বুলি মই কেনেকে গম পানো এই পাপাকে তৰাই দিয়া সাপটো খেদিবলৈ বাপে সাপ দেখিলে 10 ফুট মানৰ আঁতৰতে জঁপিয়াব কোনো সেইটো মোৰ বদনাম গাই থকাটো অ পাপা উঠাচোন এই মোৰ ৰুমতে বৰ ডাঙৰ সাপ এটা সোমালে উলিয়াই দিব বলাচোন সাপ ঐ কেনেকে সোমালে ন উঠা আকৌ কেনেকে সোমালে দেখাই দিম বলা কৃষ্ণ কৃষ্ণ মই নাযাওঁ দেই তালে অ তেতিয়াহ'লে সাপটো কোনে উলিয়াব নো ঐ বগাই যাচোন যা কোলাই দেখে মেট দেখে সিয়ে উলিয়াই দিব বা তুমি এইটো 1 নম্বৰ চিন্তা কৰিলা দেই যা যা তাকে মাতি আনগে যা নহ'লে এতিয়া সেইটো ক'ত সোমাবগে এতিয়া দেখিয়ে নাপাম বাৰু ৰবা মই কোলাই ডাক লৈ আহোঁগে পটাপট ঐ বগাই বাইকখন একেলৈ যা পটাপট ঠিক আছে দিয়া এইটো দেখোন আমাৰ গাঁও বগাইটো ক'ত যাওগেনো বগাই কোলাই দা আপোনাক লগ পালো ভালে হ'ল আপোনাক নিবলৈকে মই আহিছিলো আজি কি মনত পৰিলে তোৰ মোলে আমাৰ ঘৰত আপোনাৰ কাৰণে বৰ ডাঙৰ কাম এটা আছে ভগৱান কি কামো কোলাই দা আমাৰ ঘৰত বৰ ডাঙৰ সাপ এটা সোমালোকে উলিয়াই দিব বলচোন বা তই বৰ মজা কাম এটা লৈ আহিলেও মোৰ কাৰণে এইবোৰ কাম মই বিচাৰিয়ে ফুৰোঁ এনি টাইম বলকচোন বলক তেতিয়াহ'লে সোনকালে আমাৰ ঘৰৰ চব মানুহে ভয় কৰি আছে একদম বলা 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 তেতিয়াহ'লে দেৰি নকৰিবা গাড়ী ঘূৰোৱা ৰবা ফুটনিতে কথাটো কৈ দিলো হয় পিছে মই হাতটো উলিয়াব পাৰিম জানো কোলাই দা কি ভাবি আছেনো মনে মনে ধৰক আকৌ সোনকালে বলা বলা ডেকা লোৱা এক্সেল পকোৱা পুৰা কোলাই আহিলা আপোনালোকৰ ঘৰত বোলে আলহী সোমাইছে এই নকবা আৰু দুপে এখন কোপানো সাপটো আহিলে জানো আহি পিনি বগাই বিচনাতে আৰামত বহি আছেহি উৰি মা কেছটো অকমান নগেনে আছে বগাই এতিয়া মই আহি গ'ল নহয় তুমি টেনশ্যন নল'বা আহি থাকিব নালাগে ব'লা তোমাৰ ৰুমলৈকে যাওঁ বলক সোনকালে বলক বা মালটো কিন্তু খাতৰা আছে দেই কোলাই এতিয়া কামুৰি দিব
ইয়াক যি ৰকমহে দৈছো এৰি যাব নোৱাৰে আৰু মোক কামুৰিবও নোৱাৰে সৌৰা ডেকালা মুখখন মেলিয়ে থাকিবা নে জপাবা এহেনডাল ডেকালৰ এইটো সাপলে ভয় কৰিছা বাঘ ওলালে দেখোন তোমালোকে ভয় খাই মৰিবা আমাৰ বাপেক পিতেক দুইটাই ভয় কৰে সাপলে তুমি সপাই নকৰা ধৈত চালা এইটো ভুটু কামুৰিয়ে সাপটোলে ভয় কৰিব লাগে নেকি ভয়তো অলপ লাগিবই দিয়াচোন তুমি হ'লে বডি বিল্ডাৰ মানুহ সেইটোৱে মেইন কথা ডেকালা তুমি অলপ বডি চডি বনাবা ঘৰতে এনে বহি নাথাকিবা ভাত গাল খাই খাই বনাম দাদা আগতীয়াকে সাপটো বাহিৰত মাৰিলৈকে যাওকচোন মেলিহে লওঁ ইয়াক ঐ ইয়াতে মেলি নিদিবা আকৌ এই নেমেলোও নব আপুনি ইমান কেলে চিন্তা কৰি আছে তুমি আকৌ ঠিক নাই নহয় ইয়াতে মেলি দিবা নহয় সেইটো কাম কেলে কৰিম আকৌ হ'ব মই এইটো মেলি থৈ আহোঁগে যোৱা মেলি লাগে যোৱা সিও বহুত কষ্ট পাইছে বগাইটো আঁতৰি দে ব'লা আজিৰ পৰা এঘৰ মানুহৰ ভিতৰত নোসোমাবি দেই এতিয়াহে শান্তি লাগিছে দেই মনটো হয় দেই এইটো বস্তুলে বৰ ভয় লাগে তাকে কোলাই বা তাক ক'ত মেলিছে য'তে ত'তে মেলি দিব সি চাইহে আহোঁগে যোৱা তেতিয়াহ'লে সোনকালে চোৱাগে তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই